নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো আগতে আৰম্ভ কৰিম বুলি ভাবি থাকোঁতে ৰাতি হৈ গ'ল। মানে অফিচৰ পৰা ওলালোঁ 5টা বজাত অফিচৰ পৰা ওলাই এতিয়া পালোঁ গাঁও পাওঁ আৰু পোৱা নাই। ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰি দিলোঁ। আজি সকলোৰে কাৰণে স্পেচিয়েল ডে', অকল মোৰ কাৰণে নহয়, সকলোৰে কাৰণে আজি স্পেচিয়েল ডে', কাৰণ আজি হ'ল উৰুকা। তো সেইকাৰণে গাঁৱত আহিলোঁ সোনকালে। আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে, সকলোৰে ধামাকা হ'ব আজি, মোৰো হ'ব। তো সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। গাঁও পাম আৰু এতিয়া আৰু অলপ আছে। আহি পালোঁ ঘৰ, পিঠা ৰেডি, পিঠা খাম এতিয়া, চাহ খাম, চাহ বনাই আছে মায়ে। আৰু আজি স্পেচিয়েল উৰুকা বুলি ছাগলী মাংস, পঠা নে খাহী? কি বা? খাহী ছাগলী আৰু মাছ, ৰৌ মাছ লোকেল। পিঠা লাৰু আৰম্ভ, ইয়াত আৰম্ভ, শেষ ক'ত নাজানো। চাহ বনাই আছে, এয়া আৰম্ভণি। আৰু এটা বস্তু দেখাব পাহৰি গ'লোঁ, সেইটো হ'ল চুঙা পিঠা। চুঙা পিঠা ৰেডি, এইটো হ'ল চুঙা পিঠা। খোৱাহে কথা আৰু এতিয়া। মই কৈছিলোঁ যে আজি ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে। প্ৰথম আপোনালোকক দেখাই লৈছোঁ, এই ভাত গোটেই দেখা নিদিওঁ, এয়া ভাত। আৰু এটা আছে কুঠীয়া দল, এই দল হাঁহে মাহে দুটা মিল আছে। এই জুই ধৰি আছোঁ, আৰু আজি সকলো কাৰণে স্পেচিয়েল ডে', সেইটো হ'ল উৰুকা। সেইটো মই আগতে কৈছোঁ আপোনালোকক। আমি থাকোঁতে যিটো আমি মানে কি ধেমালি কৰিছিলোঁ উৰুকাৰ দিনাখন, সেই ধেমালিটো আজিকালি নাই। কিয় নাই গম পাইছেনে? দেখাই দিয়া। সেইটো হ'ল এইটো, এই গেম খেলাত ব্যস্ত, ফ্ৰী ফায়াৰ। সেই সময়ত আমাৰ নাছিল। ছেকেণ্ড দেখাই দিছোঁ, এইফালে এটা, ই মোৰ খুৰাৰ পুতেক, এইটো হাড্ডি চাওক। এইটো হ'ল এই গেম খেলাত ব্যস্ত, এইটো হ'ল গেম খেলাত ব্যস্ত। সেই বস্তুটো আমি যেতিয়া সৰু হৈছিলোঁ তেতিয়া নাছিলে। আমি এইবিলাকত ব্যস্ত আছিলোঁ। আমি খানা বনোৱা বা এইফালে চালাড বনোৱা, এইবিলাকত আমি ব্যস্ত আছিলোঁ। কিন্তু আজিৰ যুগৰ ল'ৰাবিলাকে এই গেম খেলাত ব্যস্ত। এইফালে মাতি আছে, আহে ক'ত গেলি। প্ৰব্লেমটো তাতে। এইফালে আমাৰ টাপু আছে। টাপু, উৰুকা কেনে, খানা কেনে লাগছি? হা, খানা নাখাওঁ কথা ভাল বুলি গম পালি? হা, খাবাই লাগিব। হাঁহে মাহে বেষ্ট। এন্ধৰ নিচিনা তই নহবি হা। এই মোবাইল পিটকা কিবা পিটকি থকা এইবিলাক নহবি। আমাৰ এইফালে এটা পলিচি, সেইফালে এটা পলিচি। এইটো আমাৰ মেইন। এইটো হাঁহে মাহে চাওক, দেখাই দিছোঁ। হাঁহে মাহে কণ দেখাই দিওঁ একবাৰ। এইটো হাঁহে মাহে আমি খাম। এইটোৱে আমাৰ বেষ্ট খানা উৰুকাৰ। কিন্তু ইহঁতৰ নিচিনা আমি নহয় দেই। ই লকো ভাই, তাৰ অৰিজিনেল নাম দীপাংকৰ, আমি লকো বুলি মৰমত। আৰু তেতিয়া পাৰ্বতীয়ে কৈছিল, মুনিবৰ কওকচোন মই সতী হয়নে নহয়? তেতিয়া নাৰদ মুনিয়ে কৈছিল, শুনা দেৱী পাৰ্বতী, তুমিও সতী নহয়। কিয় জানা? মহাদেৱৰ সংগে তুমি বিশ্বাস নকৰিলা। কেনে হৈছে খানা? কেনে হৈছে টাপু? সঞ্জয় খানা কেনে হৈছে? এইফালে চাই আকৌ, এই মজা।